নমস্কাৰ, মই জ্যোতিমালা বুঢ়াগোহাঁই। আজি প্ৰথমবাৰৰ কাৰণে আছামিজ প্ৰব্লেমছ নামৰ এই পেজটিৰ পৰা লাইভ আহিছোঁ। ঠিক আছে, নমস্কাৰ। প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, লগতে সেৱা জনাইছোঁ অসমবাসী ৰাইজলৈ। লগতে এই পেজটিত যিসকল মানুহে এই পেজটি ফ'ল' কৰে তেওঁলোক সকলোকে বহুত ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ আছামিজ প্ৰব্লেমছ নামৰ এই পেজটিৰ এডমিনক, যে তেওঁ মোক আজি এই পেজটিৰ জৰিয়তে আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে এইকণ সুবিধা কৰি দিলে। তাৰ কাৰণে মই তেওঁক বহুত ধন্যবাদ জনাইছোঁ। যিসকলে চাই আছে তেওঁলোকে হয়তো বহুতেই মোক চিনি নাপায়, বা হয়তো কিছুমানে চিনি পায় বা নাপায়, মই নাজানো। গতিকে মই তেওঁলোকক জনাই দিছোঁ যে মই জ্যোতিমালা বুঢ়াগোহাঁই আৰু মই আচলতে এগৰাকী মই গীত গাওঁ আচলতে। সেইবাবে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। নমস্কাৰ, মই সকলোকে ধন্যবাদ জনাইছোঁ চাই থকাৰ বাবে। যিসকলে চাই আছে দীপশিখা ফুকন, শ্বাহিদ ইয়াছিন আৰু অনুৰাগ সোণোৱাল, ধন্যবাদ। সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আৰু প্ৰথমতে মই আপোনালোকৰ আগত ক্ষমা খুজিছোঁ যে আজি মই যিহেতু বিহুৰ কাৰণে আজি মই লাইভ আহিছোঁ, কিন্তু আজি মোৰ লগত বিহুৰ সাজ নাই। যিহেতু মই বিহুত ঘৰলৈ যোৱা কথা আছিল, সেইকাৰণে মোৰ লগত চাদৰ মেখেলা নাই। তথাপিও মোৰ লগত এখন গামোচা আছিল, গামোচাখনকে আজি মই লৈছোঁ বিহু বুলি, আৰু এনেকৈ আপোনালোকৰ মাজত লাইভত আহিছোঁ। যিহেতু বিহু, প্ৰথমতে মই এফাকি বিহুৰে আৰম্ভণি কৰোঁ বুলি ভাবিছোঁ, যেতিয়ালৈকে দৰ্শক আহে। দৰ্শক অহালৈ আচলতে মই মোৰ কণ্ঠত ৰেকৰ্ডিং হোৱা কেইটামান গীতে আজি আপোনালোকক শুনাম বুলি ভাবিছোঁ। নমস্কাৰ ডলি। ঠিক আছে, এটা বিহুৰে আৰম্ভ কৰোঁ। মই ভাবিছোঁ আজি আপোনালোকক প্ৰথমতে মোৰ কণ্ঠত ৰেকৰ্ডিং হোৱা এটা বিহু শুনাওঁ। নামৰে কঠীয়া বুলি এটি বিহু গীত, যোনটো তাহানিতে ভূপেন হাজৰিকাই গাইছিল। সেই গীতটি মই পুনৰবাৰ ৰেকৰ্ডিং কৰিছিলোঁ নতুনকৈ, তাৰে এফাকি গাবলৈ ওলাইছোঁ। মোৰ মাতটো আপোনালোকে শুনি আছেনে ভালকৈ? কেতিয়াবা বহুত কমকৈ শুনা যায়। কোনোবাই কওকচোন কমেণ্টত, শুনি আছেনে নাই ভালকৈ। ঠিক আছে, এটা বিহু নামেৰে আৰম্ভ কৰোঁ তেন্তে। সেই নামৰে কঠীয়া ঐ ঈশ্বৰে এসিছিলে, হে ব্ৰহ্মাই সৰজানা, হে বেয়া নাম ওলালে ঐ ক্ষমিবা সদয়ে, হে পীড়িতি নাম। শুনিছেনে সকলোৱে? নেটৱৰ্কটোৰ অলপমান প্ৰব্লেম হৈছে মাজে মাজে। ঠিক আছে, এতিয়া ঠিক আছে। ধন্যবাদ, সকলোৱে চাই থকাৰ বাবে ধন্যবাদ। মই এইখিনিতে কেইটামান কথা ক'ব বিচাৰিছোঁ যে ৰিচেণ্টলি মোৰ এটি নতুন টাই আহোম গীত, টাই আহোম বিহু গীত এটি ৰিলিজ হৈছে। আচলতে যদিও মোৰ বুলি কৈছোঁ, সেইটো আচলতে সম্পূৰ্ণ এটা ট্ৰেডিশ্যনেল টাই আহোম বিহু গীত, যোনটোৰ টাই ট্ৰেঞ্চলেশ্যনখিনি কৰিছে চন্দ্ৰ গোহাঁই নামৰ এগৰাকী টাই শিক্ষক। তেওঁ ট্ৰেঞ্চলেশ্যনখিনি কৰিছে আৰু মই গাইছোঁ। আৰু গোটেই টাই বিহুগীতটি আচলতে পৰম্পৰাগত এটা বিহুগীত, গতিকে সুৰখিনিও প্ৰায়েই আপোনালোকে পুৰণি বিহুখিনিৰ লগত মিল পাব। হয়, নতুন গানটো মই নিশ্চয় গাম। মই যিহেতু বিহু,
মই নিশ্চয় গাম নতুন গানটো আৰু আচলতে ক'ব বিচাৰিছোঁ যে খুব যিহেতু মই বেলেগ এটা জেগাত আছোঁ বা যোনে মিউজিক কৰিছে তেওঁ বেলেগ এটা জেগাত আছে, গম পাইছে লকডাউন চলি আছে, গতিকে তাৰ মাজতে গীতটো আচলতে অলপমান খৰখেদাকৈ ৰিলিজ দিলোঁ বিহু বুলি, যিহেতু এবাৰ বিহু আমি পালন কৰিব পৰাই নাই। ঠিক আছে, বেছি কথা নকওঁ, মই নতুন গীতটি অলপমান গাইছোঁ। He saulong phawak majao tifato sengrong le iok majao sung tangkan bao iok majao sung tangkan bao ipiklong mai rai selor ikeng rujang phai sam itu king mai paso gum se। এই গীতটি আচলতে প্ৰথম যোনটো এই চাউলুং ফা ৱাকমা যাও বুলি কৈছে, আমাৰ এটা অসমীয়া বিহুগীত আছে যে স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলৈ, গতিকে এই গীতটি আচলতে তাই ট্ৰেঞ্চলেশ্যন সেই গীতটিৰে, সকলোৱে হয়তো জানেই সেই গীতটি। এই স্বৰ্গদেউ ওলালে এই বাট চৰাৰ মুখলৈ এই দুলিয়াই পাতিলে দোলা, এই গীতটিৰে আচলতে তাই ট্ৰেঞ্চলেশ্যনটো হৈছে মোৰ নতুন যোনটো তাই গীত সেই গীতটি, লগতে এফাকি হুঁচৰিও আছে। হেলেং দনৈ চাওফা মংফি সুচাই মাই খেক হাওপই মেদাম মেফি খুনলুং খুনলাই লুকলাং লেং ধন ফান তাই রাও তাংলাই পিকাই পিনো পাত কায়ৈ দৈ কাউরং পুলিং পুথাও মালুক মংফি পিলং। যিসকল ইয়াতে তাই হয়তো সকলোৱে বুজি পোৱা নাই গীতটি, গতিকে মই তেওঁলোকৰ কাৰণে অলপমান ট্ৰেঞ্চলেশ্যন কৰি দিছোঁ অসমীয়াত, যে লেংডন ঐ চাওফা মফি চৌচাওমা খে খাওপে মেডাম মেফি। আমাৰ লেংডন মানে আচলতে আমাৰ দেৱতা এজন, দেৱৰো দেৱ, যোনজন আমাক আমি আচলতে ইন্দ্ৰ বুলি যাক কওঁ। লেংডন মানে আচলতে আমাৰ টাই ভাষাত লেংডন মানে দেৱতাৰ সকলোৰে ঊৰ্ধত যোনজন, আমি সেইজনক কওঁ। আৰু আমি কৈছোঁ যে তোমালোকক পুজিবলৈ আমি মেডাম মেফি, তোমালোকক পুজিবৰ বাবে আমি মেডাম মেফি পালন কৰোঁ। আৰু খুনলুং খুনলাইও লোকলাং লেংডন ফান তাইৰাও টাংলাই পিকাই পিনং। আমি খুনলুং খুনলাই মানে আমি আমাৰ পূৰ্বপুৰুষসকলক কওঁ, পূৰ্বপুৰুষৰ দুজন খুনলুং আৰু খুনলাই, তেওঁলোকৰ আমি পিকাই পিনং মানে আমি তেওঁলোকৰে নাতিপুতি, আমি সেই বুলি এই বিহুটোত কোৱা হৈছে। ঠিক আছে, পূৰাকৈ গাই দিছোঁ, যিহেতু আপোনালোকে নতুনকৈ শুনিছে, শুনি হয়তো বহুতে ভাল ভাল কমেণ্ট কৰিছে, ভাল পাইছে বুলি ভাবিছোঁ মই। ঠিক আছে, শুনি থাকক সকলোৱে। চাংপাইনে আহাই গাহাই হাই তাই কক চেং পিকাই ঐ, তাই কক চেং পিকাই ঐ লিহিৰি ঐ কাং থংপা, লিহিৰি ঐ কাং থংপা আমা চক ঐ হাই গাতি চক। চাংপাইনে আহাই গাহাই হাই মানে আমি হাবিলৈ যাওঁতে আমি হাতী হেৰুৱালোঁ, আৰু যেতিয়া আমি ৰণলৈ গৈছিলোঁ তেতিয়া আমি ঘোঁৰাও হেৰুৱালোঁ। আৰু তাৰপিছত কৈছে যে দাইক চাৱা হাই গাহাই হাই তাই কক চেং পিকাই ঐ, তাই কক চেং পিকাই ঐ পাচি চি ঐয়াং চুংফা, পাচি চি ঐয়াং চুংফা পাফুয়া ঐ তিলাং নাই মাই। তাৰপিছতে কৈছে যে তোমাক পায়ো হেৰুৱালোঁ, ছোৱালীজনী কৈছে যে পায়ো হেৰুৱালোঁ তোমাক চোতালৰ
দুবৰি বনত। গতিকে এইখিনি সম্পূৰ্ণ পৰম্পৰাগত বিহুগীত আমি শুনিয়ে আহিছোঁ, অসমীয়াত শুনিয়ে আহিছোঁ। কিন্তু যিহেতু বিহুৰ সৃষ্টিৰ কথা ক'বলৈ গ'লে আমি আহোমসকলকে বুজোঁ, সেয়েহে মই ভাবিলোঁ, কিয়নো হয়তো ৰংঘৰ বাকৰিত তেনেকৈ সেই সময়ত যিহেতু আহোম ভাষা প্ৰচলন আছিল, গতিকে মই ভাবোঁ ৰংঘৰ বাকৰিত হয়তো এনেকেই টাই আহোম গীতেৰে, টাই আহোম বিহু নামেৰে হয়তো আমাৰ অসমত বিহুটি আৰম্ভ হৈছিল। আৰু মই চেষ্টা কৰিছোঁ যাতে এই টাই ভাষাখিনি যোনখিনি বৰ্তমান একেবাৰে হেৰাই গৈছে, এইখিনি যাতে পুনৰ উদ্ধাৰ হয়। আমি বহুতো টাই স্ক্ৰিপ্ট পোৱা যায় আজিকালি, কিন্তু যদি পুনৰুদ্ধাৰ হয় আমি সেইখিনি পঢ়িব নোৱাৰোঁ বা ভালকৈ তাত কি লিখা আছে আমি গম নাপাওঁ। চ' হয়তো এনেকৈ লেংগুৱেজটোৰ অলপমান চৰ্চা চলিলে তেন্তে বহুতখিনি কথা আমি জানিব পাৰিম, হিষ্টৰিকেল বহুত কথা। মই অলপমান কমেণ্টখিনি পঢ়োঁ মাজতে। আপোনালোকে যদি মোৰ গান কিবা শুনিছে আগতে, যদি শুনিব বিচাৰে মোক ক'ব কমেণ্টত, মই নিশ্চয় গাবলৈ চেষ্টা কৰিম। মৃণাল জ্যোতি মহন্ত, চাওঁ ননী বৰুৱা, বয় কম, চাওঁ ৰাজদীপ বুঢ়াগোহাঁই, গুড ইভিনিং, বৰ সুন্দৰ, উই লাভ ভূপেন দা, বহুত বহুত ধন্যবাদ। হয়, আমি সকলোৱে ভূপেন দাক বহুত ভাল পাওঁ, আৰু বিহু বুলি ক'লে ভূপেন দাৰ সেই পুৰণি বিহুখিনি খুবেই ভাল লাগে শুনি। ধন্যবাদ হেমন্ত ৰয়, ডলি দাস, থেংক ইউ, পাৰ্থ গগৈ, ধন্যবাদ, ৰূপম নমস্কাৰ, এলেক্স চেতিয়া হাই, হেল্ল', মৃণাল জ্যোতি মহন্ত, ধন্যবাদ। নতুন গানটো গালোৱে, ধন্যবাদ। ৰাজদীপ বুঢ়াগোহাঁই, ধন্যবাদ। দীপশিখা ফুকন, ধন্যবাদ। লুইচ লোহিত হাতী বৰুৱা, আন্তঃৰাষ্ট্ৰীয় মেডাম মেফিত গুৱাহাটীত তোমাক লগ পাই খুব ভাল লাগিছিল, তাতে আমাৰ টাই আহোম গীত। হয়, মই আন্তঃৰাষ্ট্ৰীয় মেডাম মেফিত যোনটো টাই আহোম গীত গাইছিলোঁ সেইটো গাম। ডলি, ময়ো বুজি পোৱা নাই, কিন্তু তোমাৰ মাতত ভাল লাগে শুনি। মই ট্ৰেঞ্চলেশ্যনো কৰি দিছোঁ, এতিয়া চাগে বুজি পাইছা। অমৰ দেওধাই, ঠিক আছে, টাই আহোম গীতে গাম বেছিভাগ। আপুনি ৰংঘৰলৈ কেতিয়া? মই ৰংঘৰলৈ গৈছিলোঁ, মই আচলতে ইয়েৰটো পাহৰিছোঁ, 2017 মানত চাগে মই গৈছিলোঁ। আচলতে মই দুবাৰমান গৈছোঁ। এবাৰ আপোনাৰ যোনঘৰ ৰংপুৰ মেলা যোনটো অনুষ্ঠিত কৰে, তাতো মই এবাৰ গৈছিলোঁ ৰংপুৰ মেলাত। আৰু মই গৈছিলোঁ বহাগ বিহুৰ এটা অনুষ্ঠানত, মানুহৰ বিহুৰ দিনাখনেই অনুষ্ঠান এটা পাতে ৰংঘৰ বাকৰিত, মই তাতে গৈছিলোঁ। দিন হ'ল, বহুত দিন হ'ল, 2017 মানত গৈছিলোঁ চাগে। দামবিয়া জৰবা, নীলাখামৰ জেঠী, হয়, আপোনালোকক চিনাকি কৰাই দিওঁ যে চাই আছে বৰ্তমান জৰবা দায়ে। তেওঁ আচলতে নেভিৰ এগৰাকী কৰ্মৰত ব্যক্তি। তেওঁ খুব ধুনীয়া গান গায়, কম্প'জো কৰে। তেওঁৰ লগত মই এটি গীত কৰিছিলোঁ, নীলাখামৰ জেঠী বুলি। নীলাখামৰ জেঠী মোৰ লিৰিক্সটো আছে চাগে লিখি থোৱা। মই আচলতে আজি বিহু বুলি মই গোৱা কেইটামান বিহু যোনখিনি মই দৰাচলতে গাই নাথাকোঁ, মই গোৱা বিহু কেইটামান অকণমান লিখি থৈছোঁ। পাহৰি যাওঁ মই লিৰিক্সবিলাক খুব। ঠিক আছে, বিহু গাওঁ। মৃণালজ্যোতি মহন্ত, কুঁৱলীতে গানটো গাম, ঠিক আছে গাম। বাতি ভৰাই গাম বাৰু। আশিক ইকবাল, এটি দুটি, হয়। আৰু এটা নতুন গান ৰিলিজ হৈছে, হীৰকজ্যোতি নাথ, ছনিক ৱেব ষ্টুডিঅ'ৰ হীৰকজ্যোতি নাথ আৰু মই গাইছোঁ গীতটি, সাগৰ প্ৰিয়াৰ চিঠি বুলি। আপোনালোকে শুনিছেনে নাই নাজানো, যদি শুনা নাই আপোনালোকে মোৰ ইউটিউব চেনেলটোত গৈ শুনিব এবাৰ। মই নীলাখামৰ চিঠিটো গাই দিছোঁ, যিহেতু বিহুসুৰীয়া গীত, বিহুৰ বতৰ। নীলাখামৰ চিঠিটো অলপমান গাই দিওঁ, মই পুৰাকৈ মনত নাই দেই, অলপমান গাওঁ। নীলাখামত এখনি চিঠি লিখি দিয়া না, অভিমান নকৰিবা দেই, দুচকুৰে মৰমবোৰ ওঠত সানি দিয়া না, আৰু দেৰি নকৰিবা দেই, মৰমে বৈ যাম তোমালে
থাকিম কাষতে নীলাখামতে খনি চিঠি লিখি দিয়া না অভিমান নকৰিবা দেই। এইটো নীলাখামৰ চিঠি মই আৰু জৰবাদাই গাইছিলোঁ। বিহু ঠিক আছে, আৰু এটা বিহু গাম বাৰু। কি কি ৰিকুৱেষ্ট আহিছিলে? সাগৰপ্ৰিয়া চিঠি গাম। বিহু আৰু এটা গাই লওঁ তেন্তে ন। মই আৰু এটা বিহু কৰিছিলোঁ লিগাং বুলি। যোনসকল নতুনকৈ আহিছে মই পুনৰ কওঁ দেই, মই জ্যোতিমালা বুঢ়াগোহাঁই। মই আচলতে অলপমান গীত গাম, কথা পাতিম বুলি আজি এই PHDৰ পৰা লাইভ আহিছোঁ। যোৱাবেলি লিগাঙত লিগাং বুলি এটা গীত কৰিছিলোঁ। গীতটি হিৰণজিত, এজন শিল্পী আছে হিৰণজিত বুলি, তেওঁ আৰু মই একেলগে গাইছিলোঁ। অনুপম কোঁৱৰে মিউজিক কৰিছিল। মই অলপমান গাই দিওঁ গীতটি। যোৱাবেলি লিগাঙত তোৰে সতে চিনাকি, পাহৰিব নোৱাৰা ক্ষণ, পাহৰিব নোৱাৰা ক্ষণ, বুকুত জাগিল মিঠা শিহৰণ, কনে গৈ বুকুত জাগিল মিঠা শিহৰণ। উৰাঙা পিং দিছিলি আপং বাতি দিছিলি, উৰাঙা পিং দিছিলি আপং বাতি দিছিলি, বুকুতে বোৱাই নিতম, চেনেহতে পমিছিল মন, কনে গৈ চেনেহতে পমিছিল মন। যোৱাবেলি লিগাঙত তোৰে সতে চিনাকি, পাহৰিব পৰা নাই তোক, পাহৰিব পৰা নাই তোক, তয়ো মনত ৰাখিছনে মোক, মেনা মই তয়ো মনত ৰাখিছনে মোক। আকৌ লিগাং পালেহি মি বুগালো পৈ দিছোঁ, আকৌ লিগাং পালেহি মি বুগালো পৈ দিছোঁ, কনেং বুলি মাতিবি মোক, হেঁপাহেৰে পিন্ধাই দিম তোক, মেনা মই হেঁপাহেৰে পিন্ধাই দিম তোক। ধন্যবাদ চাই থকাৰ বাবে। নৱজিত টাইং পুৰাং আপিং। আচলতে ক্ষমা কৰিব দেই, মই একদম যিহেতু মই নাজানো একদম ভাষাটো, হয়তো মাজে মাজে মোৰ ভুল হৈছে শব্দ কিছুমান, তাৰ কাৰণে মই ভালকৈ নাজানো ইমান। ভইচটো শুনিছেনে বাৰু এতিয়া ভালকৈ? মই অলপমান মাইক্ৰফোনটো দূৰত আছিল। ঠিক আছে, সাগৰপ্ৰিয়া চিঠি গাম। মাছুম খা, জ্যোতিষ্মান বৰুৱা, অবিনাশ নেওগ, হেল্ল', কি খবৰ তোমাৰ? ঠিক আছে, মই কি গাবলৈ আহিছিলে? সাগৰপ্ৰিয়া চিঠিটো গাব কৈছিলে। থেংক ইউ নৱজিত তায়ে। যদি কিবা ভুল আছে আৰু মোক নিশ্চয় শুধৰাই দিব, যিহেতু নাজানো মই একেবাৰে ভাষাটো, শিকিবলৈ খুব মন আছে। আৰু আচলতে এনেকৈ মই প্ৰায় ভাল লাগে মোৰ বেলেগ বেলেগ ভাষাৰ গীতবিলাক গাই। দীপশিখা বুঢ়াগোহাঁই নিশ্চয় থাকিম ভালকৈ, তুমি ভালকৈ থাকিবা। অলপমান সাগৰপ্ৰিয়াৰ চিঠিটো গাইছোঁ। এটি এটি দুটি সৰু সৰু ধেমালি, তোমাৰে হাঁহিতে ৰৈ যোৱা গধূলি, কম কম বুলি ভাবি থকা কথাতে হেঁপাহেৰে মন খুলি কলো কি বুলি। এটি এটি দুটি সৰু সৰু ধেমালি,
বুলি কম কম বুলি ভাবি থকা কথাতে হেপাহেৰে মন খুলি কনো কি বুলি। ধন্যবাদ। আচলতে ডুৱেট আছিলে গানটো, হীৰকদাও গাইছিলে। ধনজিৎ শৰ্মা, মোৰ খবৰ খুব ভাল, তোমাৰ কেনেকুৱা? ছাৰ, আজি আপোনাৰ ঘৰ কোনফালে? আচ্ছা, মোৰ ঘৰ বুলি ক'লে আচলতে বহুত অলপমান কনফিউজিং হয়। মই আচলতে জন্ম মোৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত, আৰু মোৰ স্কুলিঙো লখিমপুৰ জিলাৰ বিহপুৰীয়াতে, শংকৰদেৱ শিশু নিকেতনত। মই ক্লাছ 10লৈকে পঢ়িছোঁ, মেট্ৰিক দিছোঁ তাত। আৰু তাৰপিছত মই, যিহেতু মোৰ ককাৰ নিজা ঘৰ আছিল বিশ্বনাথ চাৰিআলিত, গতিকে মই তাৰ পৰা বিশ্বনাথ চাৰিআলিলৈ শ্বিফ্ট কৰিলোঁ আমাৰ গোটেই ফেমিলিটোৰ লগত। আফটাৰ মেট্ৰিক দিয়াৰ পিছত তালৈ শ্বিফ্ট কৰিলোঁ। আৰু ককাৰ আচলতে অৰিজিনেল ঘৰ শিৱসাগৰতো আছে, শিৱসাগৰতো ককাৰ ঘৰ আছে। যিহেতু বিশ্বনাথ চাৰিআলিত মই মেট্ৰিক দিয়াৰ পিছতহে আহিলোঁ, সেইকাৰণে বিশ্বনাথ চাৰিআলিত মোৰ বেছি দিন থকা নহ'ল। মই মাত্ৰ ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰী মই বিশ্বনাথ চাৰিআলিত থাকিছোঁ। তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ, আৰু বৰ্তমান মই মুম্বাইত। গতিকে বহুত দীঘলীয়া। মোৰ এতিয়া ক'ত ঘৰ বুলি ক'লে আচলতে মোৰ ক'বলৈ বহুত কনফিউজ লাগে। কাৰ বংশৰ বুলি ক'লে আমাৰ ফৈদটো আচলতে তুংখুঙীয়া ফৈদ হয়, আমাৰ আহোমৰ। আচলতে আমি পকা আহোম একেবাৰে। ঠিক আছে, আৰু গীতৰ ৰিকুৱেষ্ট আহিছিল। কুঁৱলীতে গীতটি মোৰ এটা পথ বুলি এটা এলবাম ৰিলিজ হোৱাৰ কথা আছিল, এইবছৰতে ৰিলিজ হোৱাৰ কথা আছিল, কিন্তু মই নোৱাৰিলোঁ এইবছৰ ৰিলিজ কৰিবলৈ, বহুত কিবা কিবি হ'ল। মই যিহেতু মোৰ ফাইনেল ইয়েৰ আছিলে এইবাৰ, তাৰ কাৰণে বহুত প্ৰজেক্টৰ কাৰণেও মই বহুত কাম কৰিব নোৱাৰিলোঁ। মাত্ৰ মোৰ 2টা গান, সেই এলবামটো 2টা গানহে মাত্ৰ ৰিলিজ হ'ল, এৰাসুতি আৰু কুঁৱলীতে। চ' ঠিক আছে, কুঁৱলীতে গানটো গাওঁ। ইয়াতে খুব গৰম, আচলতে মোৰ গৰম উঠি আছে অলপমান। আৰু অসমত বৰষুণ দিছে বুলি ভাবি খুবেই যাবলৈ মন গৈছে তালৈ, আৰু এতিয়ালৈকে বিহুৰ পিঠা এটাও খাবলৈ পোৱা নাই। খুব মিছ কৰি আছোঁ। ঠিক আছে, মই কুঁৱলীতেটো এবাৰ গাওঁ। মই গানবিলাক, লিৰিক্সবিলাক খুব পাহৰোঁ। কুঁৱলীতে গানটো মই নিজে লিখিছিলোঁ আৰু নিজে সুৰ কৰিছিলোঁ, আৰু গীতটিৰ মিউজিক কৰিছিলে আৰ্চাদ ছাৰে। মোৰ ইণ্ডিয়ান আইডল একাডেমীৰ তেওঁ মেণ্টৰ আছিল আৰ্চাদ ছাৰ। আৰু মিক্সিং কৰিছিলে, মই পাহৰিলোঁ নামটো, চৰি। মই ক'ম লাহেকৈ, মোৰ মনত পৰিব। ছয়াময়া বাটতে দেখো নেদেখাকে, দূৰ দূৰণিতে ৰৈ, যাযাবৰী মায়াৰে আল ফুলে হিয়াতে, কিনো ৰং দি গ'লা গ'ল। কুঁৱলীতে অজানিতে লহৰে লহৰে, মোৰ ৰাগৰ প্ৰতিবোলৰ তানে তানে, কুঁৱলীতে ছয়াময়া বাটতে দেখো নেদেখাকে, দূৰ দূৰণিতে ৰৈ, যাযাবৰী মায়াৰে আল ফুলে হিয়াতে, কিনো ৰং দি গ'লা গ'ল। মই এতিয়াও জাগৰি নিশাতে, গোপনে কোৱা কথা মনত আছে,
দি যাব যে বেথা কলিতে ফেহুজালি গছকা শেৱালি মোৰ ৰাগৰ প্ৰতিবোলৰ তানে তানে কলিতে এই গীতটি আছিলে কলিতে মোৰ পথ এলবামটোৰ পৰা। মাতটো বাৰু ভালকৈ শুনা নাই নেকি? মই ইয়াতে কমেণ্ট দি আছে বাইদেউ মাতটো অহা নাই ভালকৈ। শুনিছেনে বাৰু ভালকৈ চবে? মানে এজনে শুনা নাই নে সকলোৱে শুনা নাই? মৃণালজ্যোতি মহন্ত বৰষুণ দিছে ইয়াত। সেইটোৱেতো মানে বৰষুণ দিছে বুলি শুনি আচলতে মোৰ মানে একদম যাওঁ যাওঁ লাগিছে। ইয়াতে বৰষুণ নাই, গৰম, মই এতিয়া ঘামি আছোঁ আৰু মোৰ মানে ৰুমটোৰ ফেনখনো বেয়া হৈছে। লকডাউনৰ কাৰণে মই ভাল কৰিব পৰা নাই ফেনখন। এতিয়া মই ফেন নোহোৱাকৈ আপোনালোকৰ লগত কথা পাতি আছোঁ লাইভ। বহুতেই বেছি গৰম। মোৰ এই কলিতে গানটোৰ মিক্সিং কৰিছিলে প্ৰণয় দায়ে। হয়, মই নামবিলাক আচলতে পটককৈ পাহৰি যাওঁ। আচলতে যোনটো টাইমত মনলৈ আহিব লাগে সেই টাইমটোত নাহে। বা তোমাৰ তাই আহোমৰ গানটো অলপ গুণগুণাই দিবাচোন। কোনটো গানৰ কথা কৈছা? মই তাই আহোমৰ যোনটো ৰিচেণ্টলি মই ৰিলিজ দিছোঁ সেই গানটো মই গালোঁ। থেংক ইউ। ঠিক আছে, কি গাম এবাৰ কওক, আপোনালোকে নিজে কওক। মই কলাক্ষেত্ৰত ইণ্টাৰনেশ্যনেল মেডাম এফিত যোনটো গীত গাইছিলোঁ, হয় মোৰ সেইটো প্ৰথম তাই আহোম গীত আছিলে। মোৰ লগত জুবিন দাও গাইছিলে গীতটি। পিয়াক্ষী বৰুৱা হেল্ল'। জুবিন দাও গাইছিলে গীতটি। গীতটিৰ নাম আছিলে পকাও চাউলুং চুকাফা। হয়, গাম আহিছে ইতিমধ্যে। ঠিক আছে, মই গীতটি অলপমান গাই দিওঁ। মোৰ স্কেল ধৰিবলৈ নাই একো, ষ্টিল তেনেকৈ গাইছোঁ। শুনি পাইছেনে এতিয়া ভালকৈ? বেছি ওচৰত ধৰিলেও মাফুল মানে মুখৰ চাউণ্ডটো পাব বেছিকৈ, সেইকাৰণে মই ধৰা নাই। আচলতে পকাও চাউলুং গীতটি আমাৰ তাইসকলৰ এটি প্ৰাৰ্থনা আছে। প্ৰাৰ্থনাটোৰ নাম হৈছে আইচিং লাও। এই প্ৰাৰ্থনাটো যেনেকৈ আমি ব্ৰহ্মাই আদি কৰি গাওঁ, তেনেকৈয়ে এই প্ৰাৰ্থনাটোও আমাৰ প্ৰতি ঘৰে ঘৰে চাগে গায় আহোমসকলে। গতিকে এই প্ৰাৰ্থনাটোৱেদিয়ে মই অলপমান ফিউজন কৰি পেলাই এইটো পকাও চাউলুং গীতটি কৰিছিলোঁ। শুনকচোন আপোনালোকে কেনেকুৱা পায় যোনসকলে নতুনকৈ চাইছে। Sing from home, falai bet fa bin bet, fra fura tra along, sikia rani pan, boy mo Pokaw Chaulung Sukafa Maka Mungdon Sun Kamoy Pokaw Chaulung Sukafa Maka Mungdon Sun Kamoy Auma Sung Fa
ai ke khen ai ke kham ai sang sing mo sing fra ai ke khen ai ke kham ai sang sing mo sing fra chauka oi 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 আৰাবৈ ৰণতে হেজাৰ জনে যাচিলে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে। ধন্যবাদ। এইটো আছিলে মোৰ প্ৰথমটো তাই গীত, যোনটো সকলো ৰাইজে খুব ধুনীয়াকৈ আদৰি লৈছে, সকলোৱে চাইছে। মোৰ ইউটিউবত ভিউজো বহুত বেছি হৈছে। আচলতে মই তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ সকলোকে আজি এই পেজটিৰ জৰিয়তে। এৰাসুতি ছংটো ঠিক আছে, এৰাসুতি গাম। বীৰৰ কথা কৈ আছে। হয়, মোৰ আৰু প্ৰতি বছৰে আচলতে মই মেডাম মেফিৰ আগে প্ৰতি বছৰে মই এটাকৈ গীত ৰিলিজ দিওঁ। এইবাৰ মই নোৱাৰিলোঁ। মই গীতি কামটো কৰি থকাৰ টাইমতে কেবৰ হুলস্থুল হ'ল অলপমান, তাৰপিছত কাহ হ'ল, তাৰপিছত ৰখোতে লাহে লাহে কৰোণা আহি পালে। চ' গোটেইখিনি মিলাই মেলি মোৰ এক্সামছ আহি পালে মাজতে, বহুত খেলি মেলি হ'ল। সেইবাবে এইবাৰ গীতটি বহুতেই পলম হৈছে ইয়াত। বীৰ গানটো, বীৰটো এটা অসমীয়া আৰু তাই এটা ফিউজন গীতেই হয়, ফিউজন ছং। গীতটিত এইবাৰ লিৰিক্সখিনি, অসমীয়া লিৰিক্সখিনি মই আৰু তাইলৈ ট্ৰেঞ্চলেশ্যন কৰিছে অলপমান চন্দ্ৰ গোহাঁই ছাৰে। লগতে গীতটি কম্প'জিশ্যন কৰিছোঁ মই আৰু হিমাংশুৱে, আৰু গীতটিৰ মিউজিক কৰি আছে হীৰকজ্যোতি নাথে, ষ্টুডিঅ' ছনী ৱেবছৰ। সেই গীতটি মই অকণমান গুণগুণাই দিম বাৰু। তাইচুটি শৰাইঘাটটো, আহোম মৌখনটো ঠিক আছে, গাম। আপোনালোকে শুনিছে যে মোৰ গানবিলাক, সেইটোহে শুনি চবতকৈ ভাল লাগিছে। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে মোৰ ফালৰ পৰাও। কোনটো গাওঁ এইবাৰ? বীৰটোৱে গাই দিছোঁ অলপমান। বছৰীয়া ৰাজৰ অভিলেখ বৰষম, তাহানিতে ইতিহাস হৈ ৰ'ল। মংৰামলৈ নামি অহা বাটৰ মূল মন্ত্ৰ, জ্ঞাতিৰ হাতেৰে সাৰখাৰ হ'ল। জ্ঞাতিৰ হাতেৰে সাৰখাৰ হ'ল। কিন্তু আমি জয়ধ্বজ বদন পুৰন্দৰ, কোনো কালে নবোলো আলহীক মানগিৰি অসমৰ। আহে পুনৰ উথলিছে উত্তাপিত তেজতীতৰ, সজীৱ বুৰঞ্জী চুকাফা চুদাংফা চুহুংমুঙৰ বীৰত্বৰ। সজীৱ বুৰঞ্জী চুকাফা চুদাংফা চুহুংমুঙৰ বীৰত্বৰ। বীৰৰ মৃত্যু এবাৰহে মোলাই কৈ গ'ল, ভীৰুৰ মৃত্যু বাৰে বাৰে জানিলো বৰ হ'ল, জানিলো বৰ হ'ল। গতিকে এইটো নতুন গীত বীৰ, এতিয়ালৈকে ৰিলিজ হোৱা নাই, খুব সোনকালে আপোনালোকৰ মাজলৈ আহিব। লকডাউনৰ কাৰণেও বহুত গান এনেকৈ পেণ্ডিং হৈ আছে। লগতে আহোম মৌখনৰ ৰিকুৱেষ্ট আহিছিলে। তাই বিহুটো পিয়াক্ষী মই অলৰেডি গালোৱে। আহোম মৌখনৰ ঠিক আছে, আহোম মৌখনৰ বহুগীতীয়া ৰিকুৱেষ্ট আছে, মই গাই লওঁ। তাইচুটি শৰাইঘাটটো গাম অলপমান।
আহোম মৌখন গীতটি আচলতে মই যিহেতু প্ৰতিবাৰে আমি লাচিতক লৈ গীত লিখোঁ বা আহোম যিখিনি বীৰসকল আছে তেওঁলোকক লৈ লিখোঁ। মই এইবাৰ ভাবিছিলোঁ যে কিয়নো আমি আহোমৰ যিসকল বীৰংগনা আছে, যিসকল ফিমেল ৱাৰিয়ৰ আছে, তেওঁলোকৰ কাৰণে কিবা এটা কৰোঁ, কিবা এটা লিখোঁ। গতিকে এই গীতটিত গোটেইখিনি আমাৰ আহোমৰ বীৰংগনাৰ কথা আছে। ভোগেশ্বৰী ফুকননিৰ কথা আছে, যোনে স্বাধীনতা আন্দোলনত অশেষ ত্যাগ কৰিছিলে। জয়মতী কোঁৱৰীৰ কথা আছে এই গীতটিত। এই গীতটিত ৰমণী গাভৰুৰ কথা আছে, মোহিনী আইদেউৰ কথা আছে, যোনে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বোলছবিখনত, প্ৰথম অসমীয়া ছবিখনত যোনে অভিনয় কৰিছিল। গতিকে এই গোটেইখিনিক লৈ মই এটি গীত কৰিছিলোঁ। মই অলপমান গাই দিওঁ আহোম মৌখনটো। মই লিৰিক্স মাজে মাজে মই পাহৰিব পাৰোঁ দেই, এনেকৈ ইটোৰ পিছত সিটো গাই থাকিলে আচলতে অলপমান খেলি মেলি হৈ যায়। পথে ঘাটে তই দেখবই ঋতুক নিজ হাতে দিম বুলি, জনম মৰণ কালৰ লিখন মৰিম হৈ সংগ্ৰামী। এনে আছিল মহীয়সী বীৰাংগনা মূলা কুঁৱৰী, চিৰাচিৰ হেংদাঙেৰে তিনি মোগল সেনাপতি, হাৰে মহৎ বুকু দাঁত আহোমৰ ৰমণী, আশা বৰষম জিলিকি যায়। কোমলীয়া বয়সেও হাৰ যে নকঁপাই, দেশ মোৰ অসমীয়া। গতিকে এইটো আহোম মৌখন গীতটি। যদি শুনা নাই আপোনালোকে, মোৰ ইউটিউব চেনেলটোত গোটেইখিনি ভিডিঅ' আছে, লিংক আছে, আপোনালোকে শুনিব পাৰিব। তাই সাগৰপ্ৰিয়া চিঠিটো গালোঁ মই অলৰেডি। জুবিনদাৰ যিকোনো এটা গান, কি গাম কওকচোন? কবিতা? হয়, আচলতে মই কেইবাটাও কবিতাও আবৃত্তি কৰিছোঁ। কবিতা ৰিচাইট কৰিবলৈ মোৰ মনত নাই এতিয়া ইমানকৈ। শৰাইঘাট গীতটি কৈছিলে, হয়। শৰাইঘাট সোঁৱৰণি পাতত সোণালী আখৰ, সেই কাহিনী আছিল বৰ অসমৰ। চক্ৰসিংহৰ আদেশ, লাচিত সেনাপতি, বীৰ লাচিতে ঘূৰাই আনিব শকতি, বীৰ লাচিতে ঘূৰাই আনিব শকতি। তাইছতি শৰাইঘাট, তাইছতি শৰাইঘাট, তাইছতি শৰাইঘাট হুমকান। এই গীতটি তাইছতি শৰাইঘাট গীতটি মোৰ লগত জুবিন দাও একেলগে কণ্ঠদান কৰিছিলে।
আচলতে 2018 মানত চাগে এই গীতটি ৰিলিজ দিছিলোঁ। আপোনালোকে যদি শুনা নাই এবাৰ শুনিব গৈ। জুবিন দাৰ যিকোনো এটা গীত, মায়া মায়া, মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই, দূৰণিৰে জোনাকী হৈ ৰলা কিয় এ মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া। ধন্যবাদ। ঠিক আছে, মাজতে তাই গীতৰ মাজে মাজে মই দুটা এটা অসমীয়াও গাই থাকিম, নহ'লে যিসকলে তাই গীতখিনি বুজি পোৱা নাই তেওঁলোকে ব'ৰ হৈ যাব। তাইচুটি শৰাইঘাট গালোঁ, আহোম মৌসুম গালোঁ, গোটেইখিনি গালোৱে যোনখিনি আপোনালোকে কৈছিলে। আচলতে নতুন কিবা গীত, নতুন গীত আচলতে গালোঁ। বীৰ গানটো মই অলৰেডি গাইছোঁৱেই। মই আই বুলি এটি গীত লিখিছিলোঁ, যোনটো এটা মন গীত বুলি এটা আচলতে ৱৰ্কশ্বপ এটা হৈছিল মাজুলীত। মাজুলীৰ মন গীতত আচলতে এই গানটোৰ জৰিয়তে মই চিলেকশ্যন পাইছিলোঁ, আই গীতটিৰ জৰিয়তে। গীতটি আচলতে মই লিখিছিলোঁ মোৰ আচলতে খুব নিজে লিখিছিলোঁ আৰু আচলতে মাক ভাবিয়ে লিখিছিলোঁ, যিহেতু গীতটিৰ নামটোৱে হৈছে আই। এৰাসুতিটো অকণমান গাম ৰূপম চিয়'ৰ। ঠিক আছে, মই আইটো পিছতকৈ গাম, মই এৰাসুতিটো এতিয়া গাই লওঁ। বেলি ডুবি যোৱা কহুৱা কপোৱা বতাহ জাকে, শৰালিৰ জাকে উকা কাষাবৰি ধৰে, দুটি এটি স্মৃতিবোৰো আহি মোক কপাই তোলে, উকা উকা লগা বুকুখনি আহি বেৰি ধৰে, সহিব নোৱাৰে এৰিব নোখোজে, প্ৰতিটো স্মৃতিয়ে এৰাসুতিৰ দৰে, এৰাসুতিৰ দৰে, দূৰণিৰ আশা চিকিমিকি পোহৰে জিলিকা, এধানি মৰমত আছে হেঁপাহৰে দলিচা, টুকুৰা টুকুৰে ভাঙিছে জ্বলিছে অবুজন মনে মোৰ একোকেই নুবুজে, হ'ব পৰা হ'লে এৰাসুতিৰ দৰে, এৰাসুতিৰ দৰে। ধন্যবাদ। এইটো আচলতে এৰাসুতি পথ এলবামটোৰ এটি গীত। ধন্যবাদ। এটি বিহু যোজনা। হে প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে,
তাৰ পিছত সজিলে জীৱ হেনুজন ঈশ্বৰে প্ৰীতি কৰিলে হে আমিনো নকৰিম কিয়। বিহুৰ বতৰ হয়, বিহু শুনি বেছি ভাল লাগে। মায়া মায়া এই পৃথিৱী। মই আৰু এটা মোৰ গীত আছে যোনটো মই আচলতে আমাৰ নাৰীসকলৰ বাবে লিখিছিলোঁ। মায়া মায়া এই পৃথিৱী বুলি, মায়া মায়া আছিল গানটোৰ নাম। গীতটো মনত আছেনে নাই নাজানো দেই, বহুত দিন হ'ল গীতটি 2017 মানত কৰা। যদি মোৰ মনত আছে মই গাই দিম বাৰু অলপমান। বঙহৰদেউ গাবলৈ কৈছে, ঠিক আছে বঙহৰদেউ গাম। মায়া মায়াটো গাই দিছোঁ অলপমান। মায়া মায়া এই পৃথিৱী চৌপাশে মোৰ দানবাজি পলকতে মোৰ জোনা খেৰা মোৰ যে নহয় নাইকা মই যুঁজাৰু মোৰ আছে সপোন বহু ইতিহাসৰ ছবি আকো না 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 থমকো। আচলতে পাহৰিছোঁ লিৰিক্সটো, বহুত দিন হ'ল মোৰ গানটো। আপোনালোকৰ ৰিকুৱেষ্টত গাইছোঁ অলপমান। ৰিকানেক্টিং হৈ আছে। এতিয়া ঝুমুৰ এটা গাম বাৰু। আচলতে কৈছোঁ মোৰ ৰুমত ফেনখন নাই, মোৰ বহুতেই গৰম উঠি আছে এতিয়া। বঙহৰদেউটো গাম নিশ্চয়। কেতকে বাঁধি দেলাই হেলোকে দেলোকে খোপাহায় রে আরে কেতকে নজরি লগাই কেতকে নজরি লগাই বৃন্দাবন ও হারে গো সখী কেতকে নজরি লগাই বৃন্দাবন রস লগাই অবতর করমতি ও করমাকের সালে গরি আজ রাত হলো একাদশী সঙ্গে সাথে গো খেলিব ঝুমুরি আজ রাত হলো একাদশী সঙ্গে সাথে গো খেলিব ঝুমুৰি। ধন্যবাদ ৰিকুৱেষ্টটো কৰাৰ কাৰণে। বহু দিনৰ মই ঝুমুৰ গালোঁ। বঙহৰদেউ গাব লাগে ন? বঙহৰদেউ গাম বাৰু। বঙহৰদেউ মোৰ সোণৰ সোলেং তুমি চাউদাঙে ধৰিব যোৱাগৈ মোক এৰি খহি 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 যাবগৈ মোৰ দেহাতী তথাপি নকমে তোমাৰে ঠিকনাতি বঙহৰদেউ মোৰ সোণৰ সোলেং তুমি চাউদাঙে ধৰিব যোৱাগৈ মোক এৰি খহি 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 যাবগৈ মোৰ দেহাতী তথাপি নকমে তোমাৰে ঠিকনাতি কিদৰে থাকিমে গৈ তোমাকেনো এৰি পৰাণে নকহা তোমাৰ
খহি খহি যাবগৈ মোৰ দেহাতি তথাপি নকমে তোমাৰে ঠিকনাতে। কবিতা আচলতে ৰিকুৱেষ্ট আহিছিলে, সেইকাৰণে মোৰ লগৰজনে আহি পেলাই কবিতা এটা দিছে মোক হাতত। মনত দুলি থকা সপোনবোৰক। ইছৰাম, কবিতা গামনে এতিয়া? কবিতা গাব লাগিব নেকি? শুনিব নেকি কবিতা আপোনালোকে? থেংক ইউ। কবিতা আছিলে এটা, সাগৰ প্ৰিয়া চিঠি কবিতাটোৰ নাম। অলপমান গাই দিছোঁ, হ'ব নেকি? তুমি যোৱা হ'ব আৰু, গম পাইছোঁ, তুমি যোৱাচোন। মনত দুলি থকা সপোনবোৰক তুমি যে মৰমৰ চুমা দিছিলা, তোমাৰ মৰমে উপচাই দিছিলে মোৰ বুকুৰ সেউজীয়া। তোমাৰ যে সেই ওঠৰ ক'লা তিলটি সদায় মোক জোকাই হাঁহি থাকে। হয়তো তেতিয়াই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাৰ তীৰ বেৰে থকা চকুজুৰিত মৰমৰ আবিৰ সানিব মন যায়। কুচি মুচি সোমাই থাকিব মন যায় তোমাৰ অন্তৰৰ গভীৰতাত। সঁচাই চাগে তোমাৰ প্ৰেমত পৰিছিলোঁ জানা। ফুল হৈ ফুলিব দিয়া তোমাৰ বুকুত, তোমাৰ মৰমে সদায় ৰঙীন হ'ম, সুভাষিত হ'ম, আৰু লাহে লাহে বাঢ়ি আহিব আমাৰ ভালপোৱাৰ বাগিচাখন। অভিমানেৰে উপচাই নেপেলাবা তোমাৰ বুকুখন। আমি দুয়ো আকৌ কথা পাতিম দিয়া, যেতিয়া এই পৃথিৱীখন শুব আৰু আমি সাৰে থাকিম। এই কবিতাটি লিখিছে সাগৰ প্ৰিয়া, আৰু তেওঁ এটা পেজ আছে সাগৰ প্ৰিয়া বুলি, এটা ফেচবুক পেজ এটা আছে। আপোনালোকে যদি তেওঁ কবিতা পঢ়িছে তেন্তে গম পাইছে চাগে, পঢ়িছে যদি কেনেকুৱা ধৰণৰ কবিতা তেওঁ লিখে। আৰু যদি পঢ়া নাই, মই আশা ৰাখিছোঁ আপোনালোকে যাব পেজটিত আৰু পঢ়িব। মোৰ ইয়াতে লিখিয়ে থোৱা আছে টাই ভাষাত মোৰ নিজৰ নামটো পূৰাকৈ লিখি থোৱা আছে। মই যদি আপোনালোকৰ কাৰোবাৰ নাম লাগে মই লিখি দিব পাৰোঁ। কোনোবাই যদি বিচাৰে টাই আহোমৰ নাম, মই ইয়াতে এটা টাইটু কৰি থৈছোঁ মই নিজৰ নামটো। বিহু মই কমেণ্টছখিনি অলপমান পঢ়ি লওঁ। এটা পুৰণা বিহু গাবলৈ কৈছে। পুৰণা বিহু কি গাম? আচলতে মোৰ মনলৈ বহুত আহি আছে, কিন্তু এই সময়ত কোনটো গাম আচলতে সেইটোহে মোৰ কনফিউজ লাগিছে অলপমান। পুৰণা বিহু তুমি যে ভাবিছা দ্বীপ ঐ মইনো বৰ ধুনীয়া দ্বীপ ঐ মইনো বৰ ধুনীয়া দ্বীপ। তুমি যে ভাবিছা দ্বীপ ঐ তোমাতকৈ ধুনীয়া দ্বীপ ঐ তোমাতকৈ ধুনীয়া নাই। সেই তোমাতকৈ ধুনীয়া দ্বীপ ঐ দেখি থৈ আহিছোঁ দ্বীপ ঐ দেখি থৈ আহিছোঁ দ্বীপ ঐ টকাত চাৰিজনী দ্বীপ ঐ টকাত চাৰিজনী পায়। এই গীতটি খুবেই পুৰণা গীত, মোক এজন দাদাই শিকাইছিলে। আৰু কেইবাটাও পুৰণি গীত মই এটি গীত গাইছিলে ৰূপম ভূঞা দা আৰু তৃষাগ্নিয়ে গাইছিলে এটি গীত। মই গীতটি পাহৰিছোঁ অলপমান। মৰম জানৰ গান গাবলৈ কৈছে।
এটি গীত মোৰ খুবেই ভাল লাগে, যদিও ইমান পুৰণা গীত নহয়। জোনবাইৰ, হয়তো জোনবাই ছবিখনৰ আছিলে, গায়ত্ৰী মহন্ত আৰু নয়ন নীলিমে এক্টিং কৰিছিল। গীতটি মোৰ খুব ভাল লাগে। আগতে মই প্ৰায়ে যেতিয়া সাংস্কৃতিক অনুষ্ঠানলৈ যাওঁ তেতিয়া মই সেই গীতটি গাওঁ। গতিকে মই ভাবিছোঁ আপোনালোকেও শুনি ভাল পাব। অলপমান শুনকচোন কেনেকুৱা লাগে। চাৰিটা খুটি পুতি আঁঠুৱাটো তৰিলো বহলাই পাৰিলো পাতি, মোৰ জানৈ পূবে ওলাল বেলি আজিও নাহিলি, কতেনো খপিলি ৰাতি মোৰ জানৈ চাৰিটা খুটি পুতি আঁঠুৱাটো তৰিলো বহলাই পাৰিলো পাতি, মোৰ জানৈ পূবে ওলাল বেলি আজিও নাহিলি, কতেনো খপিলি ৰাতি মোৰ জানৈ বেলিতিও ওলাব বেলিতিলো লুকাব দিনটি হ'বগৈ ৰাতি, মোৰ জানৈ কিবা বিপদ আহে ক'বতো নোৱাৰি, থাকো জাগি উৰে ৰাতি মোৰ জানৈ ধন্যবাদ। লেংডন গানটো মই অলৰেডি গালোৱেই। ঠিক আছে, আকৌ শুনিব বিচাৰিছে নেকি? যদি ধন্যবাদ ইকবাল, আশিক ইকবাল। যদি লেংডন হয়তো আকৌ শুনিব বিচাৰিছে, মই এবাৰ গাই যাম শেষত। মই গায়ে দিওঁ এতিয়াই, যিহেতু শুনিব বিচাৰিছে, সকলোৱে কৈ আছে বাৰে বাৰে। লেংডনৈ চাওফা মংফি susai mai khek hau poi medam me phi ikhun lung khun lai oi luk lang leng don fan tai rao tang lai pi kai pinon ipat kai oi doi cao rong puong ling pu thao maluk mong phi pilom isang paneo haga hai hai tai kok sing pi kayoy tai kok sing pi kayoy ilihiri oi kang thung pa lihiri oi kang thung pa au ma so koi gai hati sok। ধন্যবাদ। আকৌ এবাৰ গালোঁ আপোনালোকৰ অনুৰোধত। আহোম বুলি তাই শব্দ কেনেকৈ লিখে? মই ৰাজদীপ বৰগোহাঁই, মই আপোনাক ইনবক্সত মই আপোনাক দি আছোঁ। এতিয়া মই ইয়াতে ক'ব নোৱাৰিম এনেকৈ কথা দি আচলতে বুজাব নোৱাৰিম, মই লিখি দিব লাগিব আপোনাক। সুভাষ দিহিঙীয়া, মুম্বাই অভিজ্ঞতাৰ বিষয়ে অলপ ক'বা নেকি? আচলতে মই যোৱা 7 মাৰ্চত মই মুম্বাইলৈ ছিফ্ট হৈছিলোঁ। মোৰ এটা ষ্টুডিঅ'ত মই কামৰ কাৰণে আহিছিলোঁ। কামৰ কাৰণে মানে ষ্টুডিঅ'ত এজ এ এছিষ্টেণ্ট ছাউণ্ড ইঞ্জিনিয়াৰ হিচাপে, যিহেতু মই ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কোৰ্চ ৰিচেণ্টলি মই কমপ্লিট কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা, যোনখন এতিয়া আগতে জ্যোতি চিত্ৰবনত আছিল, বৰ্তমান চাংচাৰিলৈ ছিফ্ট হৈছে ইনষ্টিটিউটখন। মই তাৰ পৰা ছাউণ্ড ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ। আৰু তাৰপিছত মই যিহেতু সপোন এটা আছিল মুম্বাইলৈ অহাৰ, ইয়াতে কাম কৰাৰ, সেয়েহে মই মুম্বাইলৈ আহিলোঁ। যোৱা 7 মাৰ্চত আহিছোঁ মই। 7 মাৰ্চত আহি মই 12 মাৰ্চত মই ষ্টুডিঅ'টো জইন কৰিছিলোঁ। কিন্তু 17 মাৰ্চতে ইয়াতে লকডাউন দিলে
17 মাৰ্চৰ পৰা আমি ওলাই যোৱা নাই ৰুমৰ পৰা বাহিৰলৈ গতিকে 17 মাৰ্চৰ পৰা সোমাই আছোঁ এতিয়ালৈকে অভিজ্ঞতা বুলিবলৈ একো হোৱাই নাই যদিও বহুত অসমীয়া মানুহ ইয়াতে লগ পাইছোঁ বহুত ভাল ভাল কাম কৰি আছে সকলোকে লগ পাইছোঁ ইয়াতে প্ৰথমতে লগ পাইছোঁ ধ্ৰুৱজ্যোতি ফুকন DJ ফুকন বুলি কয় বহুত ধুনীয়া ধুনীয়া গীত কৰিছে বলিউডৰ বহুত চিনেমাত তেওঁ গীতৰ কাম কৰিছে তেওঁ প্ৰীতম ছাৰৰ বাবে তেওঁ কাম কৰে তেওঁ প্ৰীতম ছাৰৰ কাৰণে মিউজিক প্ৰগ্ৰামিং কৰে আৰু লগ পাইছোঁ অসমৰে অনুৰাগ দাক লগ পাইছোঁ অনুৰাগ শইকীয়া তেওঁ খুব ধুনীয়া কাম কৰি আছে বৰগীতক লৈ ৰিচেণ্টলি তেওঁ প্ৰজেক্ট এটা কৰিলে তো খুব ভাল ভাল মানুহ লগ পাইছোঁ শাশ্বতী ফুকন বাইদেউক লগ পাইছোঁ তেওঁ জানে আপোনালোকে বহুত ধুনীয়া ধুনীয়া বিচাৰিছোঁ কাষৰতে তেওঁ গীত দি আছে জুবিনদাৰ লগত ৰিচেণ্টলি তেওঁ আৰু এটা গীত ৰিলিজ কৰিছে থাকিবানে সাৰে বুলি চ' সেইসকলক লগ পাইছোঁ লগতে মোৰ এজন ছিনিয়ৰ দাদাও আছে বুলগেনিন বৰুৱা বুলি যিয়ে বহুত ধুনীয়া ধুনীয়া কাম কৰি আছে বৰ্তমান বলিউডৰ বহুতখিনি কাম কৰি আছে তেওঁ গতিকে মই তেওঁৰে এছিষ্টেণ্ট হিচাপে ইয়াতে কৰি আছোঁ সোমাইছোঁ ৰিচেণ্টলি গতিকে অভিজ্ঞতা তেনেকৈ এতিয়ালৈকে একো হ'বলৈ পোৱা নাই আশা ৰাখিছোঁ লকডাউনটো এই গোটেইখিনি কৰোণাৰ যিখিনি আপোনাৰ চলি আছে যোনখিনি এই ভাইৰাছটো যাতে সোনকালে নোহোৱা হওক সকলোৱে যাতে সোনকালে ভাল হওক আৰু আমি যাতে আকৌ নিজৰ কামবিলাক আগৰ নিচিনাকৈ আৰম্ভ কৰিব পাৰোঁ তাৰে চিন্তা কৰি আছোঁ যিহেতু ময়ো আহিছোঁহে যথেষ্ট এক্সপিৰিয়েঞ্চ কৰিবলৈ বাকী আছে আৰু যথেষ্টখিনি শিকিব পাৰিম বুলি ভাবি আহিছোঁ যিমান সোনকালে আচলতে খোলে সিমান সোনকালে ভাল সিমানে ভাল যদিও যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকেতো খুলিব নালাগে বা আপোনালোকো বাহিৰলৈ ওলাই নাযাব সেয়াই মুম্বাইৰ অভিজ্ঞতা এইখিনিয়ে মিড ব্ৰাদাৰ্ছ যোনটো ষ্টুডিঅ' আছে তাতে আমাৰ গৌতম বৰদলৈ পৰিণীতা বৰঠাকুৰৰ হাজবেণ্ড গৌতম বৰদলৈ তেওঁ এজন ভাল মিউজিক কম্প'জাৰ তেওঁকো লগ পাইছোঁ সকলোখিনিকে লগ পাইছোঁ আৰু তেওঁলোকে খুব ধুনীয়াকৈ ৰেছপণ্ড কৰিছে আমাক আৰু খুব ভালকৈ আমাক ইনস্পায়াৰ কৰিছে তেওঁলোকৰ কথা আৰু অসমৰ আৰু এগৰাকী আছে ছাকিৰ হুছেইন বুলি তেওঁকো লগ পালোঁ তেওঁৰ ষ্টুডিঅ'ত পাৰে ষ্টুডিঅ' বুলি এটা আছে তাত তেওঁক লগ পাইছোঁ তেওঁ খুব ভাল কাম কৰি আছে গতিকে মই আশা ৰাখিছোঁ যাতে ময়ো তেওঁলোকৰ দৰে ভাল কাম কৰিব পাৰোঁ ইয়াত আহি তাৰে আশা কৰিছোঁ সেয়াই শাশ্বতী বাইদেৱে লাহে লাহে বাঢ়িছে গীতটিও গাইছিলে হয় মই বিচাৰিছোঁ কাষৰটোতো অলপমান গাই দিওঁ শাশ্বতী বৌ খুব ধুনীয়া লাগে গীতটো বিচাৰিছোঁ কাষৰতে সদায় তোমাক হোলা শিকিব কোৰাপোন নকময়ান ফুলিব দিয়া তুমি মোৰে অময়া মৰম নাচিব দিয়া দুচকুতে দুগুণীহে পাহ বিচাৰিছোঁ কাষৰতে সদায় তোমাক হোলা শিকিব কোৰাপোন নকময়ান এই গীতটি শাশ্বতী বৌ গোৱা খুব ধুনীয়া চাউকাৱৈটো মই গালোঁ মনজিত বৰগোহাঁই পাপনদাৰ এটি গীত পাপনদাৰ গীত কি গাম বাৰু পাপনদাৰ বৰ ধুনীয়া ধুনীয়া গীত আছে আপোনালোকে এটা কওকচোন মোৰ এটা গীত খুব ভাল লাগে পাপনদাৰ ঢৌৱে ঢৌৱে নৈ গীতটি খুব ভাল লাগে মই প্ৰথম পাপনদাৰ গীত শুনিছিলোঁ সেইটোৱে শুনিছিলোঁ ঠিক আছে অলপমান গাই দিম
দূৰণিৰে থপি তৰা জুমি জুমি চাই বুকুৰে গোপন বেথা কোনেও দেখা নাই ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে কিয় যে আজি মোৰা ধোৱে ধোৱে নৈয়ে কি কথা পাতিছে মনে অকলে কাৰ কথা ভাবিছে মনে অকলে অকলে কাৰ কথা ভাবিছে মোৰ বুকুখনে ইমান উচুপে কিয় জানা জানো তুমি ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি সেই আগৰ দৰে বাউলি হোৱানে মোৰ মাত শুনি জ্বলেনে জুই উমি উমি ধোৱে ধোৱে নৈয়ে কি কথা পাতিছে মনে অকলে কাৰ কথা ভাবিছে মনে অকলে অকলে কাৰ কথা ভাবিছে ধন্যবাদ গীতটি খুব ধুনীয়া পাপন দাৰ প্ৰতিটো গীতে আচলতে খুব ধুনীয়া ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ মই অলপমান কমেণ্টছখিনি পঢ়ি দিছোঁ এইখিনিতে মই এটা এনাউন্সমেণ্ট এটা কৰিব বিচাৰিছোঁ অভিশ্ৰুতিবাৰ গীত এটি অভিশ্ৰুতিবাৰ বিহু গীতাহে মই শুনিছিলোঁ দেই বিহুখিনি মোৰ মনত আছেনে নাই মই সেইটোও নাজানো কিবা লিৰিক্সখিনিও মনত আছেনে নাই নাজানো বাৰু না 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 এই গীতটিও শুনিছিলোঁ কিন্তু মোৰ লিৰিক্সটো মনত নাই চৰি ৰৈ ৰতি মইনা মইনামতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই ৰৈ ৰতি মইনা মইনামতি দিয়া দিয়া যদি এষাৰ মৰমৰে মাত এৰি গ'লে এৰা পাত নেলাগে মইনা মাত মিলি গ'লে নেলাগে ভাল এই বিহুতে গ'লে গৈ কি কৈনো থাকি মজুৰীয়া হতৰে চাত ৰৈ ৰতি মইনা মইনামতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই ৰৈ ৰতি মইনা মইনামতি দিয়া দিয়া যদি এষাৰ মৰমৰে মাত ধন্যবাদ মই নাজানো দেই ভালকৈ মই শুনিছোঁহে গানকেইটা মই ক'তো আচলতে গোৱা নাই আজিলৈকে আজি প্ৰথম গালোঁ জানমণি এটা পুৰণা বিহু সেই নদী বাহিলে ঐ উজান উঠিলে ঐ গছে বনে ফুলে পাতে বিহু আহিলে ঐ কপ পাহে পাহে মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জানানে ও জানমণি তোমাৰ বাবে ও জানমণি তোমাৰ বাবে ও জানমণি তোমাৰ বাবে ধন্যবাদ বাপৰে বহুত ধুনীয়া ধুনীয়া ৰিকুৱেষ্ট কৰি আছে দেই আপোনালোকে এনেকৈতো গাই থাকিলে আজি ৰাতিটো শেষেই নহ'ব যেন লাগিছে মন যায় গানটো বাপৰে বাপ তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদী হৈ মৰম সুতি বয়
ঢৌবোৰো তাত হয় সাঁথৰ ক'বানে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতা মন যায় মন যায় মন যায় মন যায় গীতটো আচলতে খুব ভাল লাগে মোৰো বহুত ফেভাৰিট গান আচলতে একো নাই স্কেল ধৰিবলৈ মই স্কেলখিনি ধৰিলে আচলতে ভালকৈ আপোনালোকক গাই শুনাব পাৰিলোহেঁতেন আৰু কিবা যদি আছে কওক মন যায় ছবিখন কোনে কেইবাৰ চাইছে নাজানো মই চাগে আজিলৈকে বহুতবাৰ চাইছোঁ পাখি পাখি মন বাপৰে পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁৰে ওৰে পাখি মেলি যাওঁৰে দেউতাৰ হাঁহিৰে আইৰসতে উমলি ৰ'দে বৰষুণে ধেমালি আজলি আবেলি ওৰে পাখি মেলি যাওঁৰে ধন্যবাদ সংগীতা বৰঠাকুৰৰ এটি গীত পুৰণি গীতবোৰ তোমাৰ কণ্ঠত ভাল লাগিছে ধন্যবাদ দেই আচলতে পুৰণি গীতবিলাকে আচলতে মই শুনি শুনি শিকা বহুত আচলতে মোক যোনসকলে শিকাইছিলে মোৰ গুৰুসকল যোনসকল আছিলে তেওঁলোকে পুৰণি গীতবিলাকে দিয়ে মোক শিকাইছিলে প্ৰথমতে ৰেডিঅ'ত শুনি শুনি আহি অনিমা চৌধুৰী দীপালী বৰঠাকুৰ তেওঁলোকৰ ভূপেন হাজৰিকাৰ হওক জয়ন্ত হাজৰিকাৰ বা জ্যোতি সংগীত ৰাভা বৰগীত এইবিলাক শিকি আচলতে মই গীত শিকিছিলোঁ প্ৰথম গতিকে সেইটো কাৰণে চাগে পুৰণি গীতবিলাক গাই থাকোঁ কাৰণে চাগে আপোনালোকে শুনি ভাল পাইছে বাপৰে বাপ ইয়াত শিল বৰষুণ আহিছে আৰু মই ইয়াত ঘামি আছোঁ পূৰা নক্ষত্ৰ গীতটি খুব ধুনীয়া হে ধানমানি মৰমৰে ভাৰ কিমান জুখিব কোনে সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে স্মৃতিৰ কোমল বালি চাপৰিত সময় শিশু হৈ খেলে সাধু কথাৰ উহনি হৈ উমলে এজাক ৰুদ্ৰ বতাহে পাৰ ভাগে উতোৱাই প্ৰাণ বাৰুদৰ গানে এখনি ক্লান্ত নদীৰ সীমনাত হাহাকাৰ এখনি ক্লান্ত নদীৰ সীমনাত হাহাকাৰ ধন্যবাদ মই কেতিয়াও গোৱা নাই নক্ষত্ৰ গানটো আজি প্ৰথম গাইছোঁ আচলতে গানটো যোনটো কম্প'জিশ্যন আচলতে খুবেই ধুনীয়া শংকুদাই খুব ধুনীয়াকৈ কম্প'জ কৰিছে ল' হাই গোটেইখিনি আচলতে খুব ধুনীয়াকৈ মেইনটেইন কৰিছে জোৰমলৰা গীতটি পত্ৰ লেখাটো এবাৰ যদি গোৱা হয় পত্ৰ লেখাটো খুব মোৰ ধুনীয়া মানে খুব ভাল লগা গীত দেই তোমার দেখো নাম পত্র লেখা পত্র তুমি নিলিখা হলা হয়তো মোর পুরনা ঠিকনা তোমার মনত নাই তোমার দেখো নাম পত্র
পত্ৰ তুমি নিলিখা হ'লা হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই। ধন্যবাদ ৰিকুৱেষ্টটো কৰাৰ কাৰণে। জোৰ মলয়া গানটো অনুৰোধ কৰিছে। বাপৰে বহুত পুৰণা গীত আৰু মই আগতে বহুত গাইছিলোঁ গীতটি। মোৰ এতিয়া লিৰিক্সটো মনত আছেনে নাই নাজানো। চৰি, মোৰ স্কেল ধৰিবলৈ একো নাই, গতিকে মোক অলপমান খেলি মেলি হৈ আছে স্কেলবিলাক। জোৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা জোৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা। ধন্যবাদ অনুৰোধটো কৰাৰ কাৰণে। বাপৰে বাপ, এটাৰ পিছত এটা অনুৰোধ। অসম দেশৰ বাগিচাৰ ছোৱালী। অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি লক্ষ্মী নহয় মোৰে নাম চামেলি। ধন্যবাদ। বহুত দিন মূৰত গানটো গাইছোঁ। বাকীখিনি কেনেকৈ আছিলে পাহৰিছোঁ নহয়। বাপ দাদা আছিলে কোনোবা মুলুকত পিছে আমি বিহু গাব জানো হাঁহে হৈ চৰিম গৈ মইনা তোমাৰেনো পুখুৰীত এপাৰ হয়নো পৰিম গৈ ছালত ঘামে হৈ সোমাম গৈ মইনা তোমাৰেনো শৰীৰত মাখি হৈনো চুমা দিম গালত। গীতটি বহুত আগতে গাইছিলোঁ, পাহৰিছোঁ অলপ। যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব দেই। ভাবিছোঁ এইবাৰ বিহু নাচনি ক'তে পাম। গানটো মই শুনা নাই দেই। দীপালী বৰঠাকুৰ বাইদেউৰ গান আহিছে খুব। দীপালী বৰঠাকুৰ গানবিলাক খুব ভাল লাগে মোৰ। এটা গীত আহিছে যে জোন ধলে জোনালীতে। জোন ধলে জোনালীতে তৰাৱতীক চাই হাতী পতি চিকিমিকি নাচি নাচি যায় জোনে কয় তৰাৱতীক মোৰ ফালে চাই ৰূপোৱালীৰ হাতানি তৰাই ঢাকে গা চকুত লাগিল মোহনি তৰা চকুত লাগিল মোহনি টিপি টিপি চাৱনি তৰা টিপি টিপি চাৱনি জোন ধনৰ বুকৰ কাষত ললে আহি ঠাই হাতী পতি চিকিমিকি নাচি নাচি যায় জোন ধলে জোনালীতে তৰাৱতীক চাই হাতী পতি চিকিমিকি নাচি নাচি যায়। ধন্যবাদ।
তাই গান এটা আৰু এটা গাবলৈ কৈ আছে, মই কি গাওঁ আপোনালোকে কওকচোন, আপোনালোকে কৈ দিলে ভাল লাগিব। আপোনাৰ নতুন গানটি এফাকি। মই নতুন গানটো এতিয়ালৈকে দুবাৰ গালোঁ, আৰু এবাৰ গাব লাগিব নেকি। তাই গানৰ ৰিকুৱেষ্ট আহি আছে। তাই গান মই আৰু কি গাম মনতে পৰা নাই নহয় এতিয়া। মই মোৰ শৰাইঘাট গীতটি গালোঁ, তাইচুটি শৰাইঘাট, আহোম মৌখোন গালোঁ, পকাও চাউলং চুকাফা গালোঁ, নতুন বিহুটো গালোঁ। আৰু মনতে পৰা নাই এতিয়া। আপোনাৰ নতুন গানটি এফাকি, সেইটো গালোঁ, মই আকৌ এবাৰ গাম, অলপ পিছতকৈ গাম, অলপমান পিছত গাম। তাই এফাকি গাবলৈ কৈছে। তাই গানটি মই মোৰ পকাও চাউলং গীতটি লাষ্টৰ যোনটো নতুন তাই গানটো গাম নিশ্চয় গাম। মই মোৰ পকাও চাউলং গীতটি লাষ্টৰ যোনটো ষ্টেঞ্জা আছে মই এইটো অলপমান গাই দিছোঁ। mong doon sun khamarai seng mong tinai kamphog kun monon poisang kenoi rak seng lung poisang kenoi hak seng lung poisang kenoi pihu pira pihu pira। ধন্যবাদ, মই এইকণেই গাই দিছোঁ। বাকী নামদাং নামৰ গীতটি, অভিনৱ বৰা নামদাং নামৰ গীতটিত মই অলপমান তাই পাৰ্ট গাইছিলোঁ, মই সেইকণো অলপমান গুণগুণাই দিওঁ আপোনালোকৰ কাৰণে। Kayen maoy kuwanu tai ho chau kaoy khamau ho chau kaoy। ধন্যবাদ, মই এইখিনিয়ে গাইছিলোঁ, অলপমান পাৰ্ট আছিলে মোৰ নামদাং গীতটিত। আৰু মই এইবাৰ মূলা গাভৰু নাটকখনত, থিয়েটাৰখনত মই এটি গীত গাইছিলোঁ, যোনটো মূলা গাভৰু থিম ছং আছিলে। সেই গীতটি মই অলপমান গাব বিচাৰিছোঁ। সেই গীতটি মই আচলতে মনত আছেনে নাই। না 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 ৰলৈ যোৱা মোৰ বঙহৰ দেও বৈৰী ৰণচালিত নেমানিবা সেও অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মূলা গাভৰু অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মূলা গাভৰু সাজু আছে তোৰ মূলা গাভৰু। মই এই পাৰ্টখিনি মূলা গাভৰু থিয়েটাৰখনৰ কাৰণে গাইছিলোঁ। এইখিনি অলপমান গাই দিছোঁ, যিহেতু তাই গীতৰ ৰিকুৱেষ্ট আহি আছে বাৰে বাৰে। পুৰণি গীতবোৰ ৰিকুৱেষ্ট কৰিছোঁ। ঠিক আছে। দলিত আছে কৈছে ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি শুনো। মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো। সোণৰ খাৰু নালাগে। পাতৰে সাজিব নেলাগে নানিবি শকতে কাণৰে কেৰু সুচিতা যি সাজে পিন্ধালি সৰুতে
বিয়াতে খুৱাব বাৰু আজি ময়ো ওলালো ও জোনে জোনালী নতুনে ঘৰলৈ ও জোনে জোনালী আজি ময়ো ওলালো ও জোনে জোনালী সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয় মোক হাততে খুৱাই সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয় মোক হাততে খুৱাই ডিঙিৰ মণি নেলাগে মোক হাত সৰিও যে আয়ো তোৰ ছবিটি বুকুতে থম নে পাওলা যে ডিঙিৰ মণি নেলাগে মোক হাত সৰিও যে আয়ো তোৰ ছবিটি বুকুতে থম নে পাওলা যে সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয় মোক হাততে খুৱাই ধন্যবাদ মূলা কাপুৰ গীতটি শুনি ভাল পালে ধন্যবাদ ধন্যবাদ ভৱকান্ত বৰগোহাঁই হয় মই সাউণ্ড ইঞ্জিনিয়াৰিঙৰ কোৰ্চ কৰিছিলোঁ আৰু তাৰ বাবে আজি মই আহিছোঁ ইয়ালৈ মুম্বাইলৈ চেলগৰি গাবলৈ আহিছে অনামিকা কোনটো গান বাৰু পুৰণি গীত বুলি কৈছে মোৰ দীপালী বৰঠাকুৰ আৰু এটা পুৰণি গীত খুব ভাল লাগে আপোনালোকে হয়তো শুনি ভাল পাব আৰু আপুনি যিহেতু কৈছে আপুনি মাৰ লগত বহি চাই আছে এই গীতটি মই স্পেচিয়েলি আপোনাৰ মাৰ কাৰণে মই গাব বিচাৰিছোঁ ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি বন ময়ূৰীৰ সতে পেখন বন ময়ূৰীৰ সতে পেখন পেখন তুলি তুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ফাগুনে অগনি জ্বলে পলাশত ৰং ঢালে পলাশত ৰং ঢালে চঞ্চল গাভৰুৰ খোপা চঞ্চল গাভৰুৰ খোপা খোপা যাই খুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি গীতটি তোমাৰ পৰা এবাৰো শুনিব পোৱা নাই শীতৰ সেমেকা ৰাতি মই দেখোন কলেজত মানে আমাৰ ইনষ্টিটিউটত যেতিয়া হৈছিল তেতিয়া গাইছিলোঁ শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাঙি পৰা প্ৰজাতিৰ তুজুৱে কুৰা উমি উমি জ্বলি থকা ৰক্তিম যেনেতে উত্তাপ হওক ৰক্তিম যেনেতে উত্তাপ হওক ৰক্তিম যেনেতে উত্তাপ হওক শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি ধন্যবাদ বৰ ধুনীয়া ধুনীয়া গীতবিলাক অনুৰোধ কৰি আছে দেই অসমৰ মোৰ বিশ্বাস আছিলে যে অসমৰ মানুহে আজিও ধুনীয়া ধুনীয়া গীত শুনে আৰু আজি তাৰে প্ৰমাণ কৰি দিছে সকলোৱে খুব ধুনীয়া ধুনীয়া গীত ৰিকুৱেষ্ট কৰিছে তাৰ কাৰণে বহুত ভাল লাগিছে গাই সেইটো কাৰণে আচলতে ইমান দীঘলীয়া কৰিব পাৰিছোঁ মই অলৰেডি 1 ঘণ্টা 30 মিনিট হ'লেই যদি আৰু কিবা ৰিকুৱেষ্ট আছে কওক আচলতে বহুত বেছি টাইম হৈ গ'ল শালিকি পোৱাৰ গানটো গাবলৈ দিছিলে ঠিক আছে শালিকি পোৱাৰো মোৰ জুবিন দাৰ খুব এটি ভাল লগা গীত মহালক্ষ্মী আইৰৰ
रे दारा ना খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুতো হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে হিয়া থাপনাত থাপিলো তোমাক জনমে জনমে বুজিছো তোমাক খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুতো হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে ধন্যবাদ ভায়লিনা কোঁৱৰ তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত তুলিলে নহয় দেহত তুলিলে ঢৌ তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ বুকুত দিলে যে মোক কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতে কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে আকুলতা তোমাৰ মৰমে মোৰ কোনে কয় বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা না না পূৰাকৈ মনত নাই গানটো আপোনাৰ অনুৰোধত অলপমান গালোঁ পাপনদাৰ আৰু এটা পাপনদাৰ গীত মই অলৰেডি কেইবাটাও গীত গাইছোঁ এই আকাশ বৰ বিশাল এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰসাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা না উৰিয়া সজল মেঘ চা জুমি চা সজল মেঘ মোৰ লিৰিক্সখিনি মনত নাই তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ অনুৰোধত অলপমান গীত যিমানখিনি পাৰোঁ মই সিমানখিনি গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে মই এইখিনিতে মই অলপমান কথা ক'ব বিচাৰিছোঁ ৰিচেণ্টলি মোৰ আৰু হিমাংশু জান শৰ্মাৰ এটা লিৰিকেল আৰু হিমাংশু জান শৰ্মাৰ এটা কম্পজিশ্যন দূৰ নামৰ এটি গীত ৰিলিজ হৈছে দূৰ গীতটি আচলতে অপেক্ষা নামৰ এখন আমাৰ ফিল্ম যোনখন আমাৰ প্ৰজেক্ট আছিল যেতিয়া মই DVH আৰু JFTত পঢ়ি আছিলোঁ অৰ্থাৎ গুৱাহাটীৰ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউটত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়াই আমি কৰা এখন শ্বৰ্ট মুভি নামটো হৈছে অপেক্ষা আৰু অপেক্ষাখনৰে এটা গীত আছিল দূৰ গীতটো ৰিচেণ্টলি ৰিলিজ হৈছে আৰু গীতটি আপোনালোকে হিমাংশু জান শৰ্মাৰ যোনটো ইউটিউব একাউণ্টত আপোনালোকে পাব গীতটি খুবেই ধুনীয়া হৈছে খুব মেলোডিয়াছ আচলতে মই অলপমানহে গীতটিৰ লিৰিক্সখিনি অলপমান চাই দিছোঁ বাকী বিশেষভাৱে মই যদিও গীতটিত জড়িত নাই
অলপমান পাৰ্ট হ'বলৈ পাই মোক খুবেই ভাল লাগিছে গীতটিৰ লগত জড়িত হ'বলৈ পাই প্ৰিয়ম গগৈ মিউজিক কৰিছে এইখিনিতে মই জনাই দিছোঁ আপোনালোকে যদি গীতটো শুনা নাই এবাৰ শুনিব লগতে যিসকল নতুনকৈ আহিছে নতুনকৈ চাই আছে তেওঁলোকক কওঁ যে সাগৰপ্ৰিয়াৰ চিঠি আৰু মোৰ নতুন এটি গীত লেংডনৈ ইতিমধ্যে ৰিলিজ হৈছে আৰু ইউটিউবত আপোনালোকে এভেইলেবল আছে আৰু লগতে অডিঅ' প্লেটফৰ্ম যিমানবিলাক আছে জিঅ' 7 হওক বা উইংক মিউজিক হওক সকলো প্লেটফৰ্মতে গীতটি উপলব্ধ হৈছে তিনিওটি গীতে দূৰ সাগৰপ্ৰিয়াৰ চিঠি আৰু লেংডনৈটো এটা টাই অসমীয়া সম্পূৰ্ণ টাই এটা বিহু গীত আপোনালোকে নিশ্চয় শুনিব বুলি আশা কৰিছোঁ নুবুজিলো নেজানিলো তোমাক পায়ো কিয় হেৰুৱালো মই গীতটিৰ লিৰিক্স নাজানো দেই ইমানকৈ ক্ষমা খুজিছোঁ তাৰ কাৰণে অলপমান গাই দিছোঁ ধনজিৎ শৰ্মালৈ মোৰ নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিলে সকলোলৈকে থাকিলে যোনসকলে চাই আছে সকলোলৈকে শুভেচ্ছা থাকিল বুকু হম হম কৰে গীতটি গাবলৈ কৈছে বিহুৰ বতৰ যিহেতু আৰু এটা বিহু গাওঁ মোৰ নামৰে কঠীয়া বুলি এটি বিহু গীত আছে বাপৰে বাপ বেছি দিন লগতে নাথাকোঁ দেউতা মৰম কৰিবি মোক গীতটি বহুত পুৰণি গীত আৰু মই আগতে গাইছিলোঁ গীতটি আজি বহুত দিনৰ মূৰত গীতটি মোৰ মনত পৰিল বেছি দিন লগতে নেথাকোঁ দেউতা মৰম কৰিবি মোক এই ঘৰ এৰিবতো লাগিবই আই না 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 মোৰ গীতটি খুব ভাল লাগে কিন্তু মই বহুত আগতে গাইছিলোঁ সেইকাৰণে মোৰ মনত নাই লিৰিক্স বাপৰে বহুত দিন মোৰ ধুনীয়া গীত মনত পেলাই আছে ৰাইজে দেই সাথিয়া গীতটি মই জৰবাদাৰ লগত গাইছিলোঁ একেলগে এটা হিন্দী গীত আছিলে धीरे धीरे से अब यूं ढलने लगी है ये दिल चलने लगी है मेरी राहें तेरी ओर लगने लगी है हर पल बस तेरे बाहों में ही बस चूम लूं ना 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 मेरी ओर মোৰ মনত নাই একেবাৰে লিৰিক্স চৰি ৰিচেণ্ট গানকেইটা মোৰ মনত আছে না 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 গীতটি আচলতে খুব ধুনীয়া হৈছিল জৰবাদাই গাইছিলে আৰু মোৰ একাউণ্টত পাব সাথিয়া গীতটি শুনিব আপোনালোকে নামৰে কঠীয়াটো গাওঁ অলপমান হে নামৰে কঠীয়া ঐ ঈশ্বৰে সিঁচিলে এ ব্ৰহ্মাই সৰজানাম এ বেয়া নাম ওলালে ঐ ক্ষমিবা সদয়ে এই পীড়িতিৰ নামকে গাওঁ মই প্ৰথমতে গীতটি গাইছোঁৱে এ চততে চকৰি বহাগত বগৰী জেঠতে আমনা ধান আই গৰুৰ বিহুৰ দিনা বাৰু লবি আশীৰ্বাদে লমে পাবি বৈকুণ্ঠতে স্থান জ্যোতি ফুলে মালতী ইফালে টকাৰ মাত জ্যোতি ফুলে মালতী ইফালে পেপাৰ মাত জ্যোতি ফুলে মালতী মাজতে সোলেঙনিৰ সতী জ্যোতি ফুলে মালতী ইফালে টকাৰ মাত এইটো নামৰে কঠীয়াটো মোৰ ইউটিউব একাউণ্টত আছে আপোনালোকে প্লিজ চাব গীতকেইটা যিহেতু আজি এই পেজটোৰ জৰিয়তে আছামিজ প্ৰব্লেমছ নামৰ এই পেজটোৰ জৰিয়তে আজি প্ৰথম লগ পাইছোঁ যিহেতু বহুত মানুহক হয়তো আজি প্ৰথম মোক দেখিছে হয়তো কিছুমান মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰাও হয়তো বহুত মানুহে চাই আছে
আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে এডমিনক মই বহুত বহুত ধন্যবাদ পুনৰবাৰ। আৰু এই পেজটো যোনটো হয়, এই পেজটো আচলতে যোনবিলাক আছামিজ কিছুমান তেওঁলোকে ফানি পোষ্টবিলাক শ্বেয়াৰ কৰে, আপোনালোকে চাব। যিহেতু কোৱাৰেণ্টাইনৰ টাইম, সকলোৱে ব'ৰ হৈ আছে ঘৰত। যদি আপোনালোকৰ এনেকুৱা লাগে যে মনটো ভাল লগাব মন যায় বা কিবা, তেতিয়াহ'লে আপোনালোকে আছামিজ প্ৰব্লেমছ নামৰ এই পেজটো চাব। ময়ো যোৱাকালি যেতিয়া তেওঁ মোক ক'লে, এডমিন মানসে যেতিয়া মোক ক'লে যে বা তুমি লাইভটো আহিব লাগিব, আৰু তেতিয়াই মই পেজটো চাইছোঁ। পেজটো চাই পেলাই আচলতে মোৰো খুব ভাল লাগিছে, অলপমান হাঁহিছোঁ। এই যোনটো বৰ খাই আছে আপোনালোকে চবেই, হয়তো এনেকৈ পষ্টবিলাক পঢ়িলে ভাল লাগিব আপোনালোকৰ মনটো। অম্লান ফুকনে দিছে, বা তোমাৰ উশাহ কহোৱা কোমল গানটো এবাৰ গাবা নেকি? মই গানটো নিশ্চয় গাম এবাৰ, নিশ্চয় গান গাবৰ কাৰণে আজি লাইভটো কৰিছোঁ। তোমাৰ উশাহ কহোৱা কোমল শেৱালি কোমল হাঁহিলে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাঁহী। শাৰদীয় চেনেহীৰে কঁকাল ইমান লাহি, তোমাৰ উশাহ কহোৱা কোমল শেৱালি কোমল হাঁহি। ৰুণুক ঝুনুক সৰা পাতত নিয়ৰ সৰি পৰে, গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে। শেৱালিৰে বিচনাতে আমি দুয়ো শুলো, শুই শুই মেঘৰ আঁৰত সৰালি গণিলো, এজাক হাঁহে আদৰিলে হঠাৎ নামি আহি, তোমাৰ উশাহ কহোৱা কোমল শেৱালি কোমল হাঁহি। হয়তো মাজে মাজে দুটা এটা ৱৰ্ড ভুল হ'ব পাৰে, যিহেতু ইটোৰ পিছত ইটো গান গাই আছোঁ। মলয়াৰ দুপাশিত প্ৰাঞ্জল জোনাক দা, হেল্ল', কি খবৰ? মলয়াৰ দুপাশিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। পালো বতৰা কি যে বুকু ভৰা, মোৰে মন বননিত ফুলিলে ধুসুৰিয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰতে নৰবা শুন, পাওঁ যেন কাষতে মোৰ। গানে গানে তুমি মোৰ হোৱা জুৰিয়া, মলয়াৰ দুপাশিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। ধন্যবাদ। যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব দেই। একদম মোৰ ইটোৰ পিছত সিটো গান গাই আছোঁ, লিৰিক্সবিলাকো। বাপৰে বাপ, ধনজিৎ শৰ্মা, বহুত আপোনাৰ টেষ্টটো মই দেখি খুব ভাল লাগিছে। বাৰে বাৰে বহুত ধুনীয়া ধুনীয়া, ইমান ধুনীয়া ধুনীয়া গান কৈ আছে যে মই নোগোৱাকৈ থাকিব নোৱাৰা হৈছোঁ, মোৰ গাঁও গাঁও লাগি গৈছে দেখি। শাৰদী ৰাণী তোমাৰ হেনো নাম, বাপৰে বাপ। তুমি মোৰ নিচেই আপোন, সদ্য স্নাতা ৰূপহী মোৰ, পুৱতি নিশাৰ সপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম, শুভ্ৰ নীলা উৰণি
খনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ সুদি দাপোন শাৰদী ৰাণী তোমাৰ হেনো নাম। ধন্যবাদ ইমান ধুনীয়া গীত এটি ৰিকুৱেষ্ট কৰাৰ কাৰণে। তুমি আহিবা বুলি বাৰে বাৰে মই গীতটি অনিমা চৌধুৰী আছিল নেকি, খুব সম্ভৱ অনিমা চৌধুৰী বাইদেউৰ গীত। বাপৰে বাপ। তুমি আহিবা বুলি বাৰে বাৰে মই তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলে চাওঁ আগচোতালত কৰবি জোপাল আগচোতালত কৰবি জোপাল কি জানি সুবাস পাওঁ কি জানি সুবাস পাওঁ তুমি আহিবা বুলি বাৰে বাৰে মই তুমি আহিবা বুলি বাৰে বাৰে মই। নমস্কাৰ নিৰ্মল গগৈ। এইবাৰ বিহু ডাউন সঁচাকৈ, এইবাৰ বিহুটো খুবেই আচলতে বেয়া লাগিছে। ময়ো বিহুত ঘৰত যাম বুলি ভাবিছিলোঁ আৰু সেইকাৰণে মই একো চাদৰ মেখেলা এযোৰ নানিলোঁ লগত। আৰু এতিয়া বিহুৰ দিনাখন মানুহৰ বিহুৰ দিনাখন ইমান চাদৰ মেখেলা পিন্ধিব মন গৈছে, আজিও পিন্ধিব মন গৈছে কিন্তু উপায় নাই এতিয়া মোৰ লগত। লকডাউন, যোগাৰ কৰিবলৈও সময় মানে কোনো ধৰণৰ সুবিধা নাই। গামোচাখনকে লৈ বিহু লগাইছোঁ অলপমান। গুৱাহাটীত থাকোঁতে কিবা আমোদজনক অভিজ্ঞতা হৈছিল নেকি? গুৱাহাটীত থাকোঁতে বহুত অভিজ্ঞতা আছে। আচলতে কি ক'ম, গুৱাহাটীত থাকোঁতে বিশেষকৈ মোৰ চবতকৈ ডাঙৰ অভিজ্ঞতাটো মই প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা দূৰত আছিলোঁ আৰু ঘৰৰ পৰা প্ৰথমবাৰৰ কাৰণে দূৰত আছিলোঁ, নিজে বনাইছিলোঁ। এবাৰ ভাত বনালে 3 দিনমানলৈকে খাইছিলোঁ। সেই কথাটোহে আচলতে এতিয়া চাগে এতিয়া ভাবোঁ, ইছ ৰাম মোৰ যদি কিবা বেমাৰ হ'লহেঁতেন, বহুত বেয়াকৈ কি হ'লহেঁতেন। নীলিমা খাতুন বাইদেউৰ তুমি আহিবা বুলি ন? হয়, মই পাহৰিছোঁ। বহুত দিন আগতে মই সৰুতে এইবিলাক গীত গাইছিলোঁ, এনেকুৱা ধৰণৰ গীতবিলাক। আচলতে আজিকালি গাবলৈ তেনেকুৱা ধৰণৰ প্লেটফৰ্মো নাপাওঁ। পুৰণি গীতবিলাক ইমান বেছি মানুহে নুশুনেও। ষ্টেজত বিহু কৰিবলৈ গ'লেও বিহুৰ বাদে বেলেগ একো নুশুনে আৰু ট্ৰেণ্ডিং যোনবিলাক গান থাকে সেইবিলাকে শুনে। গতিকে আজি ভাল লাগিছে মোৰ লাইভটো কৰি। বিশেষকৈ আপোনালোকে পুৰণি গীতবিলাক অনুৰোধ কৰিছে আৰু যিহেতু অসমৰ পৰা দূৰত আছোঁ, সেয়েহে পুৰণি গীতবিলাক গালে কিবা অসমলৈ গুচি যোৱা যেন লাগে। চ' সেইটো কাৰণে খুব বেছি ভাল লাগিছে আজি। হয়, গামোচাখনেই আৱেগ। যদিও চাদৰ মেখেলাযোৰ পিন্ধিবলৈ পোৱা নাই, খুব দুখ লাগি আছে। পিঠাও খাবলৈ পোৱা নাই, চিৰা দৈও খাবলৈ পোৱা নাই। বিহু কৈ আছে বাৰে বাৰে। বিহু কি গাম? বিহু মই খুব এটা ষ্টেজত উঠিলে খুব এটা বিহু গাওঁ মই আগতে। কাজিৰঙা বৰ ধুনীয়া, কাজিৰঙা বৰ ধুনীয়া গীতটি গাওঁ অলপমান। হে কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। দেহাৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। তই নাগিনী নে নগা চাঙৰ,
তই মেঘালিনে জোৰা বাটৰ তই খামতিনে অৰুণাচলৰ। লগতে এটা ৰিকুৱেষ্ট আহিছে, গাই দিছোঁ অলপমান। ঠিক আছে। এই কাহিলি পুৱাতে জানৈ ওলাম নাঙল জলি লৈ, শীতলি পাতিতে জানৈ তোমাক অকলে এৰি থৈ, এচাৰিৰ কোবেদি খেদাম কজলা ধমৰা, কেঁকুৰা নাঙলে চহাম খেতি মাটি ধৰা, চাজলপান দিবাগৈ পথাৰৰ মাজতে জানৈ জান ধন্যবাদ। টোকাৰী গীত মই আজিলৈ সামৰি দিওঁ নেকি, কি কোৱা এডমিনে, কি কয়? বহু টাইম হ'ল। আচলতে মই কৈছোঁৱে অলৰেডি, যোনসকলে শুনা নাই, যে মোৰ ৰুমৰ ফেনখন নাই, বেয়া হৈ আছে, আৰু ইয়াতে খুব গৰম। অসমতো বৰষুণ দি আছে বুলি শুনি খুব দুখ লাগি আছে, একদম যাওঁ লাগি আছে, যাবও নোৱাৰোঁ এতিয়া। সেইকাৰণে আচলতে খুব গৰম উঠিছে। অলপমান বতাহ আহি আছে, খুব আচলতে গৰম উঠি আছে আজিলৈ। সেইকাৰণে ইমানতে মই গেম বাদ দি লাইভ চাব আহিছোঁ। ধন্যবাদ, বহুত ধন্যবাদ। আপুনি মুম্বাইত কি কৰি আছে? মই কৈছিলোঁ অলপ আগতে যে মই ইয়াতে মই যিহেতু ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কৰ্চ কৰিছিলোঁ, কৰ্চটো মোৰ কমপ্লিট হ'ল। মই গুৱাহাটীতে কৰিছিলোঁ, চাংচাৰিত, ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট, আমাৰ ৰিজনেল গভৰ্ণমেণ্ট যোনখন আছে, জ্যোতিচিত্ৰবনত আগতে আছিলে, এতিয়া চাংচাৰিলৈ শ্বিফ্ট কৰা হৈছে। সেইখনত মই ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কৰ্চ কৰিলোঁ 3 বছৰ। 3 বছৰ ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কৰ্চ কৰাৰ পিছত মই ইয়াতে এটা ষ্টুডিঅ'ত জইন কৰিছোঁ। যোৱা 7 তাৰিখে মই আহিছোঁ, মাৰ্চৰ, আৰু মাৰ্চৰ 7 তাৰিখে আহি 12 তাৰিখে জইন কৰিলোঁ। তাৰপিছত 17 তাৰিখৰ পৰা লকডাউনত সোমাই আছোঁ। মুম্বাইত এতিয়া বৰ্তমান কি কৰিছোঁ বুলি ক'লে, এতিয়া ভাত বনাইছোঁ, ৰুমত খাইছোঁ, সেয়াই কৰি আছোঁ। ধন্যবাদ নিৰ্মল গগৈ, দিখৌ নৈটো শেষ পোৱাৰ বাবে। গুটি ফুলৰ গামোচা গানটো মই গম পোৱা নাই, কোনটো গানৰ কথা কৈছা? বুকুৰে মৰমবোৰ জানৈ ঈশ্বৰেও নোৱাৰিব আঁতৰাব তোৰে পৰা, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, মৰম হৈ এৰিব নোৱাৰো, মৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। ৰঙা পলাশে হাঁহিছে, এটাকে দেখি পচুৱা বলিছে, এই ৰঙা পলাশে হাঁহিছে, এটাকে দেখি পচুৱা বলিছে, পলাশ নহয় জুমি চোৱা, ই যে মোৰ কলিজাৰে ৰঙা তেজ, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। ধন্যবাদ, বহুত
अरे चल गोरी ले जाबो तोके मोर गाँव ए पहाड़ किनारे मोर गाँव गोरी हरी हरी चाय के बागान माँ के सुनाबो दादा के बुझाबो ले जाबो तोके मोर गाँव 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 अरे चल गोरी ले जाबो तोके मोर गाँव। ধন্যবাদ। অথনিৰ পৰা গানটো ৰিকুৱেষ্ট কৰি আছে চেলগৰি আৰু তেওঁ আচলতে খুব মোৰ গান প্ৰায়ে শুনে। তেওঁৰ ৰিকুৱেষ্টটো মই আজি পেলাব পৰা নাই। নতুনকৈ এড হৈছে বিশ্বজ্যোতি, হেল্ল' কি খবৰ? থেংক ইউ ছ' মাছ বাপা মনু খনিকৰ, ধন্যবাদ ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ। শেষত মোৰ ঠিক আছে, যিহেতু বিশ্বজ্যোতিয়ে কৈছে মোৰ ফ্ৰেণ্ড, সেইকাৰণে মই কালদিয়া নৈটো অলপমান গাই দিছোঁ। কালদিয়া নৈ গীতটি দিগন্ত ভাৰতী ছাৰে লিখা আৰু কম্প'জ কৰা এটি গীত, আৰু মই গাইছিলোঁ মানস বাবন, মানস আৰু মই গাইছিলোঁ গীতটি, কালদিয়া নৈ গীতটি। অলপমান গাওঁ গীতটি। কালদিয়া নৈ কাল হ'ব মোৰ নেপাওঁ যদি তোমাক জীৱনত, কালদিয়া নৈ কাল হ'ব মোৰ নেপাওঁ যদি তোমাক জীৱনত, কেনেকৈ ক'ব পাৰা এই কথা বুকুতে জগাই জুগৰে বেথা, এবাৰ তো চোৱা কোৱাৰে আগত, কালদিয়া নৈ কাল হ'ব মোৰ নেপাওঁ যদি তোমাক জীৱনত, কালদিয়া নৈ কাল হ'ব মোৰ নেপাওঁ যদি তোমাক জীৱনত। ধন্যবাদ, বহুত বহুত ধন্যবাদ সকলোকে। ঘূৰি চোৱাচোন এবাৰ সন্মুখলে এতিবাৰ, কত শত জনক হেৰুৱালত নানানে এন্ধাৰ। মই গীতটো এইটো কাৰণে গোৱা নাই যে মোৰ ইয়াৰ লিৰিক্সটো মনত নাই, সুৰটো মনত আছে, সেইকাৰণে অলপমান গুণগুণাই দিছোঁ, বেয়া নাপাব। মই নেক্সট টাইম আকৌ কেতিয়াবা হয়তো আহিম এই পেজটোৰ পৰা লাইভ। আজি বহুত দুঘণ্টাই হ'ল, 2 ঘণ্টা ধৰি মই লাইভ কৰি আছোঁ। বাপৰে, এইটো চাগে মোৰ আজিলৈকে চবতকৈ দীঘলীয়া লাইভ হ'ব। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, সকলোলৈকে সেৱা জনাইছোঁ। এনেকৈ বিহু উদযাপন কৰক, ঘৰত থাকক, সকলোৱে কুশলে থাকক। আৰু যদি দেখিছে কোনোবা মানুহ বিপদত পৰিছে, বা বহুত এনেকুৱা মানুহ আছে যোনে হয়তো এতিয়ালৈকে ভালকৈ দুসাঁজ খাবলৈ পোৱা নাই, যদি আপোনালোকে ইমানখিনি সামৰ্থ্য অনুযায়ী আপোনালোকে সহায় কৰক, আৰু কৰি আছে, মই দেখিছোঁ ফেচবুকত পষ্টবিলাক মই প্ৰায় পঢ়িয়ে আছোঁ। আৰু আমাৰ অসমৰ মানুহ এনেও বহুত সহানুভূতি, বহুত বেছি অনুভৱী সকলো মানুহ, সকলোৱে খুব ধুনীয়াকৈ ইজনে সিজনৰ দুখ বুজি পায়। মই আশা কৰিছোঁ যে আপোনালোকে ইজনে সিজনক সহায় কৰি আছে, আৰু সকলোৱে নিজৰ দায়িত্ব বুজিছে আৰু বুজি ঘৰৰ ভিতৰতে আছে। সকলোকে বহুত বহুত মিছ কৰিছোঁ। দীপশিখা বুঢ়াগোহাঁই ঘৰলৈ বহুত বেছি মনত পৰিছে। বিহুটো এইবাৰ একেবাৰে এনেকৈ গ'ল। যি কি নহওক, সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ আজি লাইভটোত চোৱাৰ কাৰণে, আৰু বহুত বহুত ধন্যবাদ। ভাবিছোঁ ইমানতে সামৰোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিজৰ ছোৱালী বুলি ক্ষমা কৰিব। বহুত বহুত ধন্যবাদ। থেংক ইউ।